याद साथ है तेरी याद साथ है तेरी याद साथ है এই বছর নহব তই গাবলে হিন্দী গান গাব নোৱাৰিলে কি হ'ব ছাৰ আজি আপোনাক আমাৰ হিমু মামাৰ গান শুনাম কেনেকুৱা শুনিব গান আপুনি হয় নি তেন্দেচোন তামান ফাটাফাটি ফাটাফাটিটো হ'বই লাগিব তাতে আজি হিমু মামাৰ ওপৰত লিখা গান সদায়নো তেখেতক আমি কিমান কণ্ট্ৰভাৰ্চিৰ মাজলৈ সোমাই থাকিম হয় নাই ছাৰ তেখেতৰ বেয়া কৰ্মবোৰ আমি আলোচনা কৰিয়েই থাকো তেখেতৰ ভাল কৰ্ম আলোচনা কৰা যাওক নে কি বাৰু ভাল হ'ব দে প্ৰথম গানটো আৰম্ভ হওক তেনে Okay guys, let's start now. আপোনালোকে শুনা পাব আজি হিমু মামাৰ গান, ৰাইজৰ মামাৰ গান, ফাটাফাটি গান। কিয় কলা বগা লাগে হিমু মামাই হাঁহি থাকে ইলেকশ্যনৰ ভয় বাৰু লাগে নে নেলাগে সময়ত আঁচনি আনে অৰুণোদয়ত ঘৰ চলে ফ্ৰী চাউল খাই ৰাইজে হাগে ইলেকশ্যনৰ ভয় বাৰু লাগে নে নেলাগে এয়াই ভাৰতত এয়াই অসমত আমি জীয়াই আছো এয়াই অসমত এয়াই ভাৰতত আমি জীয়াই আছো আল্ট্ৰা প্ৰ মেক্স গান দেখোন মাদৰখিনি ভাল লাগিলে শুনি হে সময়ত আঁচনি আনে মানে কি হয় তাৰপিছতে অৰুণোদয়ত ঘৰ চলে ফ্ৰী চাউল খাই খাই ৰাইজে হাগে পাঠটো আচলতে পুৰা আল্ট্ৰা প্ৰ মেক্স বুলিহে আমি কম থেংক ইউ গাইজ ৰাইট পুৰা হেভি দিছ বাৰু কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব নেক্সটত আহিব মোৰ তৰফৰ পৰা যেতিয়া হিমু মামাই বিজেপি দললৈ গ'ল যেতিয়া হিমু মামাই ইলেকশ্যন খেলিলে যেতিয়া জিকিলে যেতিয়া কংগ্ৰেছক হাৰুৱালে বেলেগ দলকো হাৰুৱালে তাৰ পাছৰ অৱস্থাখিনি হ'ব এনেকুৱা ছাৰ ইলেকশ্যন আহিলে চৰকাৰ বনিলে MLA বনিলে সাধাৰণ জনতাই ফচি মৰিলে ৰাইজৰ হিমু মামাই খেদিলে কংগ্ৰেছ আৰু বেলেগ দলক ৰাইজৰ হিমু মামাই খেদিলে কংগ্ৰেছ আৰু বেলেগ দলক এই গানটো পুৰা হেভি লাগি গৈছে শিৱবালি গান শিৱবালি নে কি গানটোৰ লগত আইও কৃষ্ণ তই আল্ট্ৰা প্ৰ মেক্স বনাই দিলি বে কি কবা গাইছ বেলেগৰ গানৰ সহায় নললে একোৱে নহয় দেখোন বে মই বোলো এনে কি গালে হে বৰ বেয়া দিলি নহয় তই তেৰি ঝলক কি চৰপি শিৱবালি মেনা মেডক বৰফি পাহৰিলো যা ইয়াত পাছত যিটো তই দিলি মানে গানটো আলমত ৰাইজৰ হিমু মামাই খেদিলে কংগ্ৰেছ আৰু বেলেগ দলক ইট ৱাজ ভেৰি এমেজিং অকল্পনীয় অবিশ্বাস্য মানে সকলোবিলাক পুৰা ফাটাফাটি পুৰা একদম ডেঞ্জাৰ মই ক'লো নহয় মাথা বেয়া কৰি দিবি দে এনেকুৱা বঢ়িয়া গান লিখিছ তই ধন্যবাদ ছাৰ ধন্যবাদ অসমবাসী ৰাইজলৈ অনুৰোধ বোলো কমেণ্ট মাৰিব কেনেকুৱা হৈছে গানটোত প্ৰথমতে তই গালি বোলো কি গাইছিলি ইলেকশ্যন আহিলে চৰকাৰ বনিলে MLA বনিলে সাধাৰণ জনতাই ফচি মৰিলে ইয়াত বাৰু তই কি কথা কলি চৰকাৰটো যোনে হ'লেও নহ'লেও তই বনাবই লাগিব ফচি মৰা কথাটো মানে সেইটো ছাৰ বুজি নাপাব দিয়ক এইটো ক'লো নহয় এইটো মানে বৰ হেভি লেভেলৰ মানে এইটো বস্তু দেই যেতিয়া চৰকাৰ বনিব হয় নাই গাঁৱে ভূঞে তো AJP BJP কংগ্ৰেছ বেলেগ মানুহ হ'ব নহয় ওপৰত চবে মিলা মিছাই চৰকাৰ বনাব তলত আকৌ কংগ্ৰেছ BJP AJP বেলেগ গাঁৱৰ মানুহ ইনে বেয়া হ'ব নহয় ফচি নমৰিলে নাই ইটোৱে সিটোৰ লগত চৰকাৰ মিলি যাব ধুনীয়াকে কিন্তু ফচি মৰিব এই সকল ৰাইজ কথাটো পিছে তই মিছা কোৱা নাই পুৰা দিছ কিন্তু দেই হেয়াই ছাৰ
ঠিক আছে নেক্সটত বাৰু কিবা দি আহিব নে নাহিব আকৌ গান চান আছে এটা ছাৰ আমি উৰেকান্ত মই বেয়াকে লিখিছিলো ছাৰ কিন্তু ই গাব মই গানত ইমান এক্সপাৰ্ট নহয় না হয় ছাৰ পুৱা তাবানে তো গানো ফাটাফাটি বুলিয়ে ক'ব পাৰে আপুনি কিয় কৰি গলা হেই গানটো আলমৰ লিখা গান মানে আজি তুমি কাষত নহলে হে গানটো নেকি এক্সাক্টলি ছাৰ হ'ব ফাটাফাটি মাৰ পটাপট মাৰ ওকে গাইস কিয় কৰি গলা হিমু মামা আমাক দেখুৱাবা চাকৰি পলু ভন্দিয়াই বিজনেছ কৰাৰ সপোন ভাঙিলা কাইলে তুমি কাষত নহলে মহিলাসকলে কান্দিব অৰুণোদয় পইচা কোনে দিব কাইলে তুমি কাষত নহলে মহিলাসকলে কান্দিব অৰুণোদয় পইচা কোনে দিব মই কতে মৰুং হে গান কিন্তু বৰ হেভি দিছে ৰাম কৃষ্ণ সীতা কাৰ মাথাটো তিতা উত্তৰটো বাৰু তিয় আৰে কেতিয়া লিখিলি বে গানটো কেতিয়া লিখিলি বাদ দে গানটো কেনেকুৱা লাগিছে হেতু কনা বে গানৰ কথা নকলে হ'ব গাইস কৈ দিয়ক আপুনি কমেন্ট মাৰি আলটা প্ৰ মেক্স হৈছে না হোৱা নাই বাৰু ৰাইজে ক'বই নালাগে মই কৈ দিছো আকৌ এবাৰ আলটা প্ৰ মেক্স মানে কি ওপৰ লেভেল চব হৈছে পুৰা একদম আৰম্ভণিৰ পৰা লাষ্টলৈকে পুৰা হেভি প্ৰথম কথা চাকৰি আৰু বিজনেছ দুয়োটাতে মানে কি হ'ল বস্তুটো চাকৰি কৰিলে দেশখন চলিব কিন্তু বিজনেছ কৰিলে আমাৰ দেশৰ ইকোনমি ডেভেলপ হ'ব ইকোনমি আমাৰ বাঢ়িব তো কথাটো হ'ল আমি বহুতে চাকৰিৰ পাছত দৌৰ মাৰো কাৰণ আমি চাকৰি প্ৰলোভন পাইছো বিজনেছ কৰা আইডিয়া লাগে আমাক আইডিয়াটো নিজে ল'ব লাগিব বিজনেছ কৰা মনটো লাগিব আমাক তেতিয়াহে আমি নিজৰ লগতে দেশৰ উন্নতি কৰিব পাৰিম সেয়েহে আমি সদায় কওঁ কেৱল চৰকাৰী চাকৰি এটা পাছত দৌৰ মাৰি থকা উচিত নহয় আমি নিজেই কিবা এটা কৰিব লাগে যদি সকলোৱে নিজে কিবা এটা কৰিব পাৰো তেন্তে চাকৰি যিবিলাকে যোগ্য সিহঁতে পাবই সেইবাবে এই গানটো ৰচিত দে আকৌ এবাৰ মাৰি দে লাষ্ট ফিনিচিং ওকে ছাৰ লগতে আৰু গানটোত উল্লেখ কৰা হৈছে কাইলে তুমি কাষত নহলে তো যদি কাইলে কাষতে নাথাকে হিমু মামা তেন্তে অৰুণোদয় বন্ধ হৈ যাব মহিলাসকলে এজনী দুজনী হয়তো কান্দিব বোলে 1200 টকা পাই আছিলো নহয় দে হ'ব আৰম্ভ কৰ ওকে কিয় কৰি গলা হিমু মামা আমাক দেখুৱাবা চাকৰি পলু ভন্দিয়াই বিজনেছ কৰাৰ সপোন ভাঙিলা কাইলে তুমি কাষত নহলে মহিলাসকলে কান্দিব অৰুণোদয় পইচা কোনে দিব পুনৰবাৰ গাইছ কেনেকুৱা লাগিলে কমেণ্ট এটি মাৰি দিব তাৰ লগে লগে আমি মাগিছো বিদায়